क'क्राझार जिल्ला कमिटि इउपिपिएलआ खुंगा 3थि बोसोरारि जथुम्माखौ दिनै खुंफुंनाय जायो। क'क्राझार सहरनि सोनाब फारसे थानाय गौरांसा 1 नं वार्डआव सानसेनि हाबाफारिजों इउपिपिएल दोलोआ 3थि बोसोरारि जथुम्माखौ गाजा गोमजायै खुंफुंनाय जायो। बे जथुम्मानि गेजेरजों फैगौ समाव इउपिपिएल दोलोआ आरोबाव गोख्रोंसिन खामानि मावलांनो आरो राजखान्थि दोलोखौ गोख्रों खालामनो थाखाय सावरायनानै थांखि लादों होननानै फोरमायदों। दिनै सानजौफुनि गेवलां मेलखौ इउपिपिएल राजखान्थि दोलोनि नेहाथारि राजु कुमार नार्जारिया बिबुंथि लाखिनानै बेखेवना होयो। बे मेलावनो आलासि महरै आसामनि मन्त्रि उरखावगोरा ब्रह्मआ बाहागो लायो। गेवलां मेलाव एमएलए लरेन्स इस्लारि, राज्य सभानि एमपि रेनगोरा नार्जारि, बिटिआरनि गाहाय खुंगिरि प्रमद बर'नि पलिटिकेल एडभाइजार बेरलाव खर्जी, आइजो गांखं आफादनि आफादगिरि प्रतिभा ब्रह्म आरो इउपिपिएल दोलोनि गुबुन गुबुन बिबानाव थानाय दैदेनगिरि, बिबानगिरि आरो गोबां मावथिफोराबो बाहागो लादों। क'क्राझार जिल्ला इउपिपिएल दলৰ তৃতীয় বাৰ্ষিক অধিৱেশন আছিল। ৰাতিপুৱাৰ পৰা আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ। প্ৰতিনিধি সভা হৈছিল। আমাৰ প্ৰতিনিধি সভাত বিভিন্ন কথাই আমি আলোচনা কৰিছোঁ। এনেকৈ কোকৰাঝাৰত দলটো আৰু অধিক শক্তিশালী আমি কৰিব পাৰোঁ, এই কথাবিলাকে আমি আলোচনা কৰিছোঁ। কিছুমান ৰেজলিউশ্যন লোৱা হ'ল যে যিহেতু ইউপিপিএল ৰুলিং পাৰ্টি, কাউন্সিলৰ প্ৰধান দল, তো সেইকাৰণে যিমানবিলাক চৰকাৰী আঁচনিবিলাক আছে এই আঁচনিবিলাক যাতে ভালদৰে ৰূপায়ণ হয়, এইবিলাক চোৱা চিতা কৰিবৰ কাৰণে প্ৰতিটো ব্লক পৰ্যায়ত মনিটৰিং চেল গঠন কৰাৰ আমি এটা সিদ্ধান্ত লৈছোঁ, যাতে চৰকাৰক আমি সহযোগ কৰিব পাৰোঁ আৰু চৰকাৰৰ আঁচনিবিলাক যাতে ভালদৰে ইমপ্লিমেণ্টেশ্যন হয়। দ্বিতীয়তে আমি যুৱকসকলক কিছুমান কাম দিব বিচাৰিছোঁ। আমাৰ ইউথ উইং আছে। প্ৰধানকৈ যে আমি এতিয়া দেখা পাইছোঁ যে কোকৰাঝাৰতো বহু ড্ৰাগছৰ মানে বেহা বেপাৰ চলি আছে। ড্ৰাগছ খোৱা মানুহৰ সংখ্যা দিনক দিনে বাঢ়ি আছে। দুদিন আগত আমি ছোৱালী এজন পুলিচে কৰেক্ট কৰা আমি দেখিবলৈ পাইছোঁ। তো সেইকাৰণে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ইউথ যি উইং আছে ইউপিপিএল দলৰ, তেওঁলোকে ক্ষিপ্ৰভাৱে তেওঁলোকে প্ৰশাসনৰ লগত সহযোগ কৰি পেলাই এণ্টি ড্ৰাগছ মানে তেনেকুৱা সজাগতা শিবিৰ তেওঁলোকে কৰাৰ কাৰণে এটা আমি সিদ্ধান্ত লৈছোঁ। আমাৰ যুৱক যি গোট আছে তেওঁলোকে এই কামটো কৰিব আৰু ইয়াৰ লগতে আমাৰ কোকৰাঝাৰ যে সঁচাকৈ এতিয়া খেলৰ কাৰণে হাফ হৈ আছে, গতিকে ইয়াতো যাতে আমাৰ যুৱ শাখাই যাতে কাম কৰি যাব পাৰে, এই কথাটো আমি গুৰুত্ব সহকাৰে লৈছোঁ আৰু তেনেকৈ সিহঁতক দায়িত্ব দিয়া হৈছে। মহিলা আমাৰ উইং আছে, মহিলা শাখা আছে। বিশেষকৈ কেঞ্চাৰৰ ওপৰত কাম কৰিবৰ কাৰণে মহিলাসকলক আমি কিছুমান কাম দিছোঁ। কোকৰাঝাৰতো দিনক দিনে কেঞ্চাৰ বেমাৰীবিলাক বৃদ্ধি হোৱাটো আমি দেখিবলৈ পাইছোঁ আৰু বিশেষকৈ মহিলাসকলৰ তাত কেঞ্চাৰ যিটো মানে ধৰা পৰিছে, এইটো সংখ্যাটো কম নহয়। গতিকে আমাৰ মহিলা গোটে মানে কেঞ্চাৰ হস্পিটেলৰ সহযোগত সজাগতা শিবিৰ পাতিব। ইতিমধ্যে আমি দলৰ পৰা দুটামান এৱাৰনেছ প্ৰগ্ৰাম কৰিছোঁ আৰু এইটো যাতে মেচিভ হাৰত যাতে তেওঁলোকে কৰিব পাৰে তাৰ কাৰণে মহিলা শাখাক কাম দিয়া হৈছে। এতিয়া বাল্য বিবাহৰ কথা ধুমধাম চলি আছে। সজাগতা শিবিৰ পাতিব আমাৰ মহিলাসকলে, তেওঁলোকক সহযোগ কৰিব ব্লক কমিটিবিলাকে, কিন্তু নিৰ্দিষ্টভাৱে এটা মিছন মোডত কাম কৰিবৰ কাৰণে মহিলা কমিটিক মানে দায়িত্ব দিয়া হৈছে। এনেকৈ বিভিন্ন কথাবিলাকে আমি আলোচনা কৰিছোঁ। বিশেষকৈ উন্নয়নৰ লগত জড়িত থকা কথাবিলাক আমি আলোচনা কৰিছোঁ। কোকৰাঝাৰ যে সঁচাকৈ শান্তিৰ মহানগৰ হ'ব, ইয়াত যে কৰিব লগা আমাৰ বহুতো কৰণীয় আছে, এই কথাবিলাকে বিশেষকৈ আজি আমাৰ যিটো প্ৰতিনিধি সভা, এই প্ৰতিনিধি সভাত মানে এই কথাবিলাক আলোচনাৰ ঠাই পাইছে আৰু এইবিলাকৰ বিষয়তে আমি আলোচনা কৰিছোঁ।